হে এভৰিৱান, আজি মই আপোনালোক সকলোকে অষ্ট্ৰেলিয়াত মই থকা ঠাইখন দেখুৱাম। তো এই ঠাইখন আমাৰ ভাষাত এখন সৰু গাঁও বুলি ক'ব পাৰি। তো এই গাঁওখনত অষ্ট্ৰেলিয়াৰ মেলবৰ্ণৰ কি আছে আজি আপোনালোকক মই গোটেই ভিডিঅ'টোৰ থ্ৰু দি সেইখিনি জনাবৰ কাৰণে চেষ্টা কৰিম। তো ইয়াত থকা ঘৰবিলাক কেনেকুৱা ধৰণৰ, ইয়াৰ মানুহবিলাক কেনেকুৱা ধৰণৰ, মোৰ ঘৰৰ ওচৰে পাজৰে কি বস্তু আছে, পাৰ্কবিলাক কেনেকুৱা, বা পিছফালে যিটো দেখা পাইছে এতিয়া বৰ্তমান, তো এই ঠাইবিলাকনো কি হয়। তো এই গোটেই বস্তুখিনি মই আপোনালোকক অতি কম সময়ৰ ভিতৰত বহুত ধুনীয়াকৈ দেখুৱাম। গতিকে মোৰ লগত ভিডিঅ'টো শেষলৈকে চাব। এইখিনিয়ে হ'ল মই থকা ঠাইখন। ইয়াতে প্ৰায় মই 3 বছৰ ধৰি আছোঁ। এইবিলাক হ'ল মোৰ ওচৰ চুবুৰীয়াৰ ঘৰবিলাক। ৰাস্তাৰ দুই কাষে এনেকৈ ঘৰবিলাক শাৰী শাৰীকৈ বনোৱা হয়, আৰু ভিডিঅ'ত দেখাৰ নিচিনাকৈ প্ৰতিটো ঘৰৰ সন্মুখতে মানুহে এখন সৰুকৈ হ'লেও বাগিচা বনায়। গাড়ীবিলাক সাধাৰণতে ৰাস্তাতে মানুহে পাৰ্ক কৰে, আৰু ভিডিঅ'ত দেখাৰ ধৰণে চাৰিআলিৰ মাজৰ এই গোলাকাৰ অংশটোক ৰাউণ্ড এবাউট বুলি কোৱা হয়। অষ্ট্ৰেলিয়াত গাড়ী চলোৱাৰ ক্ষেত্ৰত এই ৰাউণ্ড এবাউটৰ নিয়মসমূহ জনাটো অত্যন্তই জৰুৰী, যিহেতু ইয়াতে ট্ৰেফিক নিয়ম অত্যন্ত কঠোৰভাৱে পালন কৰা হয়। এতিয়া মোৰ ঘৰৰ পৰা প্ৰায় 1 কিলোমিটাৰ দূৰতে আছে মই পঢ়া ইউনিভাৰ্চিটিখন, লা ট্ৰ'প ইউনিভাৰ্চিটি। ইয়াতে মই ভাষাতত্ব বিভাগত গৱেষণা কৰি আছোঁ, আৰু এইখন বিশ্ববিদ্যালয়ে 2019 চনত বলিউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানক তেখেতৰ এচিড পীড়িতাসকলৰ বাবে কৰা সামাজিক কাম কাজৰ বাবে সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছিলে। এইখন হ'ল লা ট্ৰ'প বিশ্ববিদ্যালয়ৰ প্লেগ্ৰাউণ্ড, আৰু ইয়াতে বিভিন্ন ধৰণৰ বছৰেকীয়া খেলসমূহ অনুষ্ঠিত কৰা হয়। সৌভাগ্যক্ৰমে আজি ভিডিঅ'টো বনাই থকাৰ সময়তে ইয়াতে বিভিন্ন ধৰণৰ খেলা ধূলা চলি আছিলে। তো মই আপোনালোকৰ কাৰণে কিছু দৃশ্যাংশ আগবঢ়ালোঁ। ভাল লগা কথাটো হ'ল যে ইউনিভাৰ্চিটিৰ লগতে এখন মেকডনাল্ডছো আছে, গতিকে কেতিয়াবা ভাত পানী বনাব ইচ্ছা নাথাকিলে ইয়াতে শ্বৰ্টকাট মাৰিবৰ কাৰণে সুবিধা হয়। আৰু এইকেইখন হ'ল আমাৰ গাঁৱৰ দোকান। ইয়াতে এটা সৰুকৈ পোষ্ট অফিচ আছে, কেইখনমান দোকান আছে, য'ত চব্জিৰ দোকান আছে, য'ত বাৰ্গাৰ ইত্যাদি পোৱা ফিছ এণ্ড চিপছ দোকান এখনো আছে, আৰু এখন পিজ্জাৰ দোকানো আছে। আৰু এইখিনি হ'ল সেইখিনি ঠাই যিখিনি ঠাইক বহুতো মানুহে ভয় কৰে। মানে মোৰ ঘৰৰ পৰা আধা কিলোমিটাৰমান ভিতৰত থকা এখন কবৰস্থান। ইউনিভাৰ্চিটিৰ পৰা ঘৰলৈ অহা যোৱা কৰিলে সদায় এই কবৰস্থানখনৰ কাষেৰে অহা যোৱা কৰিব লাগে। এই ঠাইখিনি কিন্তু মোৰ বহুত ভাল লাগে। খ্ৰীষ্ট ধৰ্মৰ মানুহবিলাকে তেওঁলোকৰ মৃত আত্মীয়ৰ আত্মাৰ সদ্গতিৰ বাবে ইয়ালৈকে সময়ে সময়ে প্ৰাৰ্থনা কৰিব আহে। প্ৰাৰ্থনাৰ সময়ত প্ৰয়োজনীয় সামগ্ৰীৰ কাৰণে এখন সৰুকৈ দোকানো ইয়াৰ লগতে লাগি আছে। ইয়াতে প্ৰায় 24,000 কবৰ আছে। এইটো হ'ল মোৰ ঘৰৰ কাষৰ প্ৰধান হাইৱে, আৰু ইয়াৰ পৰাই মেলবৰ্ণ চিটিলৈকে যাবৰ কাৰণে বাছ আৰু ট্ৰেম ইত্যাদি পোৱা যায়। মই থকা ঠাইখনৰ আন এটি বৈশিষ্ট্য হ'ল যে ইয়াত এখন গল্ফ পাৰ্কো আছে। ইয়াৰ উপৰিও এম্বুলেন্স সেৱা, মেকানিকেল ছাৰ্ভিচ, পেট্ৰল ষ্টেচন ইত্যাদি নিচিনা সুবিধাসমূহো এই ঠাইখনত আছে। ইয়াৰ উপৰিও আপোনালোকে জানি আচৰিত হ'ব যে 8.5 কেজিৰ গেছৰ চিলিণ্ডাৰ এটাৰ দাম $33, প্ৰায় 1500 টকা। পেট্ৰল পাম্পৰ লগতে লাগি এইখন এখন সৰু ছাৰ্ভিচ ষ্ট'ৰ আছে, য'ত বিভিন্ন ধৰণৰ সামগ্ৰী যেনেকুৱা ইঞ্জিন অইল, বিভিন্ন ধৰণৰ খোৱা বোৱাৰ সামগ্ৰী বা ঠাণ্ডা পানীয়, কফি ইত্যাদিও পোৱা যায়। এই ছাৰ্ভিচ ষ্ট'ৰসমূহ সাধাৰণতে 24 আৱাৰ্ছ খোলা থাকে। সেইকাৰণে কেতিয়াবা ৰাতি দেৰিকেও কিবা প্ৰয়োজন হ'লে আমি ইয়াৰ পৰা আহি পেলাই সেই বস্তুখিনি কিনি নিব পাৰোঁ। আৰু জমনি হ'ল যে ইয়াতে খৰিও পোৱা যায়। কোনোবাক যদি খৰি লাগে আপোনালোকে খৰিও কিনিব পাৰিব ইয়াতে। মুঠতে চব বস্তুৱে পোৱা যায়। এইখন হ'ল এখন য়োগা চেণ্টাৰ, আৰু লগতে এইখন এখন ইণ্ডিয়ান ৰেষ্টুৰেণ্টো আছে, য'ত আমি ইচ্ছা কৰিলে ঘৰলৈ মনত পৰিলে আমি ইণ্ডিয়াৰ খাদ্য খাব পাৰোঁ, যিটো আমাৰ বহুতেই ভাল লাগে। এতিয়া এইখন হ'ল মোৰ ঘৰৰ কাষৰ পাৰ্কখন, যিটো মই আমাৰ ইণ্ডিয়াত বা অসমত সকলোতকৈ বেছিকৈ মিছ কৰোঁ। কিয়নো আমাৰ অসমত নাইবা ভাৰতবৰ্ষত বৰ্তমান সময়ত এনেকুৱা খেলা ধূলাৰ কাৰণে থাকিবলগীয়া পাৰ্ক নাইবা কমিউনিটি প্লেগ্ৰাউণ্ডৰ অভাৱ আজিৰ সময়ত দেখিবলৈ পোৱা যায়। উদাহৰণস্বৰূপে মোৰ গাঁওখনত থকা খেলা ধূলাৰ ঠাইসমূহত এতিয়া উন্নয়নৰ নামত ঘৰ দুৱাৰ সাজি পেলালে, গতিকে বৰ্তমান প্ৰজন্মৰ খেলা ধূলা খেলিব ইচ্ছা গ'লেও তেনেকুৱা ঠাইৰ এতিয়া অভাৱে দেখিবলৈ দিছে, যিটো এতিয়া অসম নাইবা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইসমূহত দেখিবলৈ পোৱা যায়। অষ্ট্ৰেলিয়াৰ প্ৰতিখন ছাবাৰ্ব নাইবা গাঁৱতেই এনেকুৱা সৰু সৰুকৈ পাৰ্ক নাইবা খেলা ধূলাৰ কাৰণে ঠাই সহজতে দেখিবলৈ পোৱা যায়। তো মম্মী চাইকেল চলাব না? এই ভেড়াৰ ফাৰ্মখনে মোক সদায় আমাৰ গাঁৱৰ পৰিৱেশটোলৈকে মনত পেলাই দিয়ে, আৰু সেইকাৰণে সদায় গধূলি যেতিয়া মই খোজ কাঢ়িব আহোঁ তেতিয়া সদায় এই ঠাইখনলৈকে মই এবাৰ হ'লেও আহোঁ। এতিয়া আপোনালোকে জানি আচৰিত হ'ব যে ফৰ্চুনেটলি বা আনফৰ্চুনেটলি মই যিখিনি ঠাইত থাকোঁ
এই ঠাইখনি হ'ল ৱৰ্ল্ডৰ আটাইতকৈ দ্বিতীয় বিষাক্ত সাপৰ মানে থকা জেগা। তো ইয়াতে দেখা পাইছে এইখন পিছফালে মোৰ ইয়াতে লিখা আছে ইষ্টাৰ্ণ ব্ৰাউন স্নেক। তো এইডাল হ'ল ৱৰ্ল্ডৰ ভিতৰতে ছেকেণ্ড বিষাক্ত সাপ আৰু এই সাপডাল ইয়াতে আছে। আৰু যেতিয়া আমি ইয়াতে ফুৰিবৰ কাৰণে আহোঁ বা বেলেগ বেলেগ মানুহে ফুৰিব আহে তেতিয়া বহুতে মানুহে মানে ইয়াতে সাপডাল দেখা পায়। আৰু আপোনালোকে বিশ্বাস কৰক বা নকৰক কিন্তু ভিডিঅ' বনাই ঘূৰি আহি থাকোঁতেই এই সাপডালে ৰাস্তা পাৰ হৈ থকা অৱস্থাত দেখা পালোঁ। সেই বক্সটো কি আপোনালোকে বিশ্বাস কৰিব টান পাব আৰু মই কোৱাৰ পিছতো আপোনালোকে বিশ্বাস নকৰিব। অষ্ট্ৰেলিয়াত প্ৰায় প্ৰতিঘৰ মানুহৰে কুকুৰ থাকে আৰু কুকুৰবিলাক যেতিয়া মানুহে ফুৰাব আনে আৰু কুকুৰে যেতিয়া মলমূত্ৰ ত্যাগ কৰে তেতিয়া সেইখিনি মালিকে তুলি লৈ যোৱাটো মেণ্ডেটৰী। সেইখিনি তুলি নিবলৈ যদি পলিথিন বেগ নাথাকে লগত তেতিয়াহ'লে চিটি কাউন্সিলৰ দ্বাৰা তেনেকুৱা বক্সৰ ভিতৰত পলিথিন বেগ যোগাৰ কৰা হয় যিটো আপুনি বিনামূলীয়াকৈ ব্যৱহাৰ কৰিব পাৰে। পদপথ আৰু ৰাস্তাৰ মাজত এনেকুৱা শাৰী শাৰী গছ অষ্ট্ৰেলিয়াৰ গাঁও আৰু চহৰ সকলোতে দেখিবলৈ পোৱা যায়। আৰু এটা কথা মন কৰিছোঁ যে ইয়াতে ফল মূলৰ গছ মানুহে বহুত ৰুৱে কিন্তু ফলবিলাক নিচিঙে, চাগে তেওঁলোকে লাগি থকাটো দেখিয়ে বহুত ভাল পায়। আৰু এই ৰাস্তাবিলাক যে দেখিছে এইবিলাক হ'ল শ্বেয়াৰ্ড পাথ, মানে চাইকেল আৰু মানুহ দুয়োটাই এইবিলাক ৰাস্তাত যাব পাৰে। বহুত সুসংগঠিতভাৱে এনেকুৱা ৰাস্তাবোৰ বনোৱা হৈছে যিয়ে পদচাৰী আৰু চাইকেল আৰোহীসকলৰ কাৰণে মেইন ৰাস্তা এভইড কৰি অহা যোৱা কৰাত সুবিধা হৈছে। ঠায়ে ঠায়ে এনেকুৱা মেপ আৰু বাৰকোড দি থোৱা হৈছে যাতে সহজতে ঠাইসমূহ বিচাৰি পোৱা যায়। তো এইখিনিয়ে আছিলে মই থকা ঠাইখন, মই অষ্ট্ৰেলিয়াত থকা সৰু মোৰ মেলবৰ্ণৰ মৰমৰ জেগাটুকুৰা, যিখিনি ঠাইত মই আজি ইমান দিনে আছোঁ 3 বছৰ ধৰি। গতিকে আশা কৰোঁ আপোনালোকে এই ঠাইবিলাক আৰু লগতে মোৰ ভিডিঅ'টো চাই পেলাই ভাল পালে। আৰু ইয়াৰ উপৰি ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকে মোক যিখিনি মৰম দিলে তাৰ কাৰণে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। আৰু আপোনালোকে যদি এতিয়ালৈকে কোনোবাই মোৰ পেজখন ফ'ল' কৰা নাই তেতিয়াহ'লে আপোনালোকে ফ'ল' কৰিব পাৰে। আৰু ইয়াৰ বেকগ্ৰাউণ্ডত চৰাইবিলাকৰ শব্দ শুনা গৈছে, বহুত চৰাই আহিছে। তো এয়াই আৰু বহুত ভাল লাগে। গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু নেক্সট ভিডিঅ'বিলাক মই এনেকৈ দি থাকিম। গতিকে তেতিয়ালৈকে নেক্সট ভিডিঅ'ত লগ পাম।